পানী আহিলে আমাৰ হগা মতা কষ্ট হয়, খোৱা পানী কষ্ট হয়। তাৰপিছতে ধৰি লওক আমাৰ এই বানপানী আপোনালোকে দেখিছে আহি আমাৰ গোটেই পৰিৱেশটো কেনেকুৱা হৈছে। এতিয়া ক'বলৈ গ'লে আজি নহয়, আজি কত বছৰ আগৰ পৰাই হৈ আহিছে। কিন্তু চৰকাৰখনে আমাক এই পানী ব্যৱস্থাটো ধৰি লওক কি কৰিব লাগে, আমাৰ এই গাইড বানবিলাক যদি ভালকৈ দিয়ে তেতিয়া আমাৰ গাঁওখনে অকণমান ৰক্ষা পাব। সেইকাৰণে আমাক চৰকাৰক অনুৰোধ কৰিছোঁ। ক'বলগীয়ানো কি আছে আৰু তাৰ বিশেষকৈ কি কৰিম, এতিয়া আমাৰ খোৱা পানীৰ ব্যৱস্থা নাই। তাৰপিছত হগা মতাটো আমাৰ অলপ কষ্ট হৈছে, কাৰণ বহুত কষ্ট কৰি আমি ৰাতিয়ে সোনকালে উঠি হ'লেও ধৰি লওক কাৰোবাৰ সোনকালে হয়, কাৰোবাৰ দেৰি হয়। তাৰ মাজতে আমি জীয়াই আছোঁ আৰু। কিন্তু অনুৰোধ এটাই, চৰকাৰখনে ধৰি লওক আমাক চাব লাগে, আমাক সুৰক্ষা দিব লাগে। কাৰণ আমাৰ খোৱা বোৱাটোতো দিছে, সেইটো আমি বেয়া পোৱা নাই, ৰিলিফ দিছে, আমি চব বস্তু পাইছোঁ। খালি আমি অকল এই থকা মেলাটোৰ কাৰণ কি হৈছে, আমাৰ হগা মতা কষ্ট হৈছে, পানী কষ্ট হৈছে। আৰু কাৰেণ্টৰ অৱস্থাটো আমাক কি হৈছে, মানে কেতিয়াবা ভল্টেজ নাই, কেতিয়াবা কাৰেণ্ট পৰিবলৈ বনাব নাহে সোনকালে। সেইবিলাক আমাৰ ৰাইজৰ সমস্যা হৈছে, সেইবিলাকে আৰু। সেনেকুৱা হৈছে, খৰিও নাই, কিবা নাই, একো নাই, সেনেকৈ থাকিবলগীয়া হৈছে। গৰু ছাগলী মৰিছে সেনেকৈ, হাঁহ কুকুৰা উটি গৈছে, গৰু এজনী হেৰি হৈ গৈছে। এতিয়া আমাৰ এতিয়া ক'বলৈ গ'লে চাৰিওপিনে এতিয়া লেট্ৰিনটো যদি খোৱা পানী যদি যোগান ধৰে হ'ব হয়। টিউবৱেল চিউবৱেলো আছিলে, চব উঘালি মেলি পেলাই মেলি গোটেই আকৌ এনেকুৱা সেই হেৰিয়ৰ পানীও দিছিলে যে সেয়াও নাই, গোটেই পূৰা পাইপবিলাক উঘালি মেলি হেৰি হৈ গৈছে। এইটো কি পানী, কি নদী? এইটো ৰাইনৈ।